हेलो गाइस ভিডিওটো আৰম্ভ কৰাৰ আগত যিসকল মোৰ চেনেলত নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ পৰা বহুত সহায় পাইছো বলক ভিডিওটো আৰম্ভ কৰো এইখনৰ তিতাবৰ দেওবৰীয়া বজাৰ হয় আসলতে এইটো আজি বুধবাৰে আপোনাৰ মহিলা বজাৰ এখন বহে নতুনকে তাৰে ওপৰত ভিডিও এটা বনাবলৈ ভাবিলো আজিকালি মহিলা পুৰুষতকৈ কম নহয় সমানে সমানে খোজ মিলা আগবাঢ়িবলৈ ধৰিছে দেখি ভাল লাগিছে আহকচোন বজাৰটো কি ওলাইছে অলপ ফুৰি আহোঁগে এইটো বাইদেউ কি শাক বুলি কয় হেৰি হয় তেজপাত আৰু এইবোৰ চিৰা এইটো চিৰা এইটো জহা চাউল নাৰিকল চেনি পিঠা পিঠাগুড়ি এইটো সান্দহগুড়ি এইটো মালপোৱা পিঠা এইটো পানী টেঙা এক খৰিচা আৰু আমলখি হয় আৰু সবজি বজাৰো ওলাইছে ইয়াত দেখাইতো তেতিয়া চাই ভাল পাব ইয়াত ওলাইছে কাপোৰৰ বজাৰ অলপ পাছলৈ গৈ আহোঁ পাছলৈ পাক বজাৰটো দেখাই দিওঁ বুলি ভাবিছোঁ তিতাবৰ দেওবাৰে বজাৰ যোনটো য'ত বহে তাতে এখন বজাৰ বহে বাৰু এটা বৰ্তমান নতুনকৈ হৈছে সেইকাৰণে অকণ কম হৈ আছে পাছলৈ যেতিয়া জনাজাত হ'ব তেতিয়া ওলাই আহিব আৰু মহিলাসকল এই বাইদেউ ওচৰলৈ আহোঁ দুই এষাৰ বাইদেউ ক'ব প্ৰথমতে বাইদেউ আপোনাৰ নামটো ক'ব মোৰ নাম মেঘালী শইকীয়া হয় কিবা ক'ব নেকি বিষয়ে বজাৰখনৰ বিষয়ে মানে কি আৰু আজি আমাৰ 3 মাহমান হৈ গ'ল বজাৰখন দিয়া আমাৰ বজাৰখন ভাল সঁহাৰি পাইছোঁ আমি মানুহৰ আৰু আমাৰ বস্তু ভালকৈ বিক্ৰী হৈছে এতিয়া পিছে মানুহৰ সমাগমটো অলপ কমিছে তাৰপাছত মহিলাসকলৰ বিষয়ে কিবা ক'ব নেকি মহিলাসকলৰ বিষয়ে মানে কি ক'ম আৰু মহিলাসকল নিজে মানে স্বাৱলম্বী হ'বৰ কাৰণে এইখিনি নিজে ঘৰতে প্ৰস্তুত কৰি বস্তুখিনি উলিয়াইছে সব লোকেল বস্তু পায় ইয়াত মহিলাসকলে এইখিনি বিক্ৰী কৰি মানে স্বাৱলম্বী হ'ব পাৰিছে বজাৰটোৰ বিষয়ে ক'বলৈ হ'লে আমাৰ প্ৰথমতে আমি মানুহৰ সহায়টো খুব বেছিকৈ পাইছিলোঁ আমাৰ বহুত বেপাৰীও আহিছিলে প্ৰায় 80গৰাকীমান হৈছিলে মহিলা তাৰপিছতে এতিয়া লাহে লাহে কমি গৈছে আৰু কেলৈ কমিছে নাজানো এতিয়া নামঘৰৰ দিন এতিয়া পিছে আহিব আৰু এতিয়া পূজা বতৰ সব লোকেল বস্তুৱে পোৱা যায় ইয়াত সব লোকেল বস্তুৱে পোৱা যায় বাৰীৰ ঘৰৰ বাৰী ন ঘৰৰ বাৰী আৰু বজাৰখনৰ বিষয়ে কিবা ক'ব নেকি বজাৰখনৰ বিষয়ে মানে বজাৰ কেনেকৈ ষ্টাৰ্ট হৈছিলে আজি প্ৰায় 3 মাহমান হৈ গ'ল বজাৰখন আমি 3গৰাকীমান মহিলা লগ হৈ আমি বজাৰখন দিয়াৰ চিন্তা কৰিছিলোঁ তাতে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে বন্দী শইকীয়া বাইদেউ পলাশ বৰা ডম্বৰু শইকীয়া তাৰপিছত আমাৰ টাউন মণ্ডলৰ গোটেই কৰ্মীখিনি আমাক মানে পূৰা সহযোগিতা জনাইছিলে তেওঁলোকৰ আশীৰ্বাদতে তেওঁলোকৰ সহায়তে আমি বজাৰখন আজি এইটো পৰ্যায় পাবলৈ মানে সক্ষম হৈছোঁ ঠিক আছে হ'ব আপোনাক কথা পাতি ভাল লাগিলে ঠিক আছে আগবাঢ়ি যাওঁ আৰু বেলেগ বস্তু আছে বজাৰখন আমাৰ দেখক হয় ঠিক আছে ভাল বাৰু বাইদেউ ঠিক আছে ধন্যবাদ এই বাইদেউৰ লগত কথা এষাৰ পাতিলোঁ ভাল লাগিলে বাইদেউৰ কথা পাতি এই বাইদেউৰ ওচৰলৈ আহোঁগৈ বাইদেউ কি আপুনি চব্জি আনিছে অমিতা হয় হাৰকণি জাতিলাও হয় চব্জি প্ৰায় চব্জিয়ে পায় আৰু হয় বাইদেউ আপোনাৰ নামটো ক'ব নামটো হেৰি হেমনা শইকীয়া হয় আপোনাৰ ঘৰ বৰেৰা ঠিক আছে বাইদেউ দুই এষাৰ ক'ব বাইদেউ আপোনাৰ নামটো মোৰ নাম এছিয়াম হয় আপোনাৰ ঘৰ পথাৰ চিয়াম গাঁও আজি আপুনি চব্জি লৈ আহিছে ন হয় কি আনিছে আনিছোঁ আৰু বাৰীত থকাবোৰ ন জিকা ভেন্দি জিকাবোৰ বিক্ৰী হ'ল হয় এইখিনি আছে আৰু জলকীয়াটো কিনি পিনি বিকা
জলকীয়াটো মানে কিনা অঁ কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ ন বাকী চব বস্তু ঘৰৰে নি বাৰু অঁ বাকীখিনিতো ঘৰৰে হয় ঘৰৰে হয় ঠিকেই আছে আগত আছিলে ভোট জলকীয়া গছ এতিয়া মৰিলে আৰু পানী হয় হয় পানীয়ে মাৰিলে ন হয় ঠিক আছে বজাৰখন এবাৰ ধুনীয়াকৈ দেখাই লওঁ বুলি ভাবিছোঁ কি ওলাইছেনো বজাৰত চাওঁগৈ এবাৰ এইফালে মণিহাৰী দোকান বহিছে এইফালে অলপ চব্জি লৈ বহিছে এইফালেও চব্জি এইফালে গোটেই লাইনটো চব্জিয়ে আৰু অকণমান এইফালে ঘূৰাই দিওঁ কাপোৰৰ দোকান ধুনীয়াকৈ খুলিছে বাইদেউহঁতে এতিয়া বৰ্তমান নতুনকৈ খোলা হৈছে সেইটো কাৰণে বজাৰখন অকণমান কম আছে পাছলৈ জনাজাত হ'ব যেতিয়া খুলিব আৰু নতুনকৈ ধুনীয়াকৈ আজি ভিডিঅ'টো ইমানতে শেষ হ'ল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ